শুনিছিলোঁ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে, মোৰো ভালে। আপোনালোকে থাম্বনেইল চাই অনুমান কৰিলে মই যে আজি কি বনাব লৈছোঁ, গাহৰি মাংসৰ লগত পুৰণা বাঁহগাজৰ লগত বনাব লৈছোঁ। আহক কেনেকুৱানো বনাইছোঁ চাওঁ আহক। তেল অকণ এড কৰিছোঁ। আপোনালোকে কেৰাহীটো বনাবলৈ বনাব পাৰিব, মই কিন্তু কুকাৰত বনাইছোঁ। পিঁয়াজ এড কৰিছোঁ। অকণমান ৰঙা হোৱালৈ ভাজি ল'ম। লগতে দিছোঁ পাঁচফোৰণ মছলা অকণ এড কৰিছোঁ, লগতে হালধি। গাহৰি মাংস এড কৰিলোৱে। অকণমান ৰঙা হ'লে মাংসটো ভাজি থাকিব লাগিব। ৰঙা হৈ পৰিছে মাংসটো। লগতে এড কৰিছোঁ আলু দুটামান। লগতে এড কৰিছোঁ কেঁচা জলকীয়া। এয়া দেখিছেনে, অকণমান ৰঙা ৰঙা হোৱালৈ ভাজি ল'লোঁ। গাহৰি মাংসটো ৰঙা হৈ পৰিলে আলু সিজি গৈছে। লগতে এতিয়া এড কৰিলোঁ বাঁহগাজ। অকণমান ডাঙৰ ডাঙৰকৈ বাঁহগাজ কাটি থোৱা হৈছিলে, পুৰণা বাঁহগাজ হয়। যিখন ধুনীয়া গোন্ধ আহিছে নহয়, নক'ব আৰু। আপোনালোকে পুৰণা বাঁহগাজেদি আৰু গাহৰি মাংসৰ লগত ট্ৰাই কৰি চাবচোন, আৰু কেনে পালে ইনবক্সত জনাবলৈ নাপাহৰিব। অকণমান এনেদৰে লৰাই লৰাই ভাজি লওঁ। এতিয়া ভাজি হৈয়ে গৈছে। লগতে এড কৰিছোঁ পানী লগাই ঢাকনিটো লগাই থৈ দিব লাগিব। কম পৰিমাণে পানীটো লগাইছোঁ। দেখিছেনে, ঢাকনি দি অকণমান 2-3 বাৰমান হুইচেল মাৰিব দিলোঁ, তেতিয়া হৈয়ে যাব। এয়া দেখিছেনে, হৈ গৈছে। বাঁহগাজ যেতিয়া কাটি লগে লগে বনোৱা হয়, এনেধৰণৰ যেনেকুৱা হয় এনেকুৱা নহয়। পুৰণা বাঁহগাজটো বহুত ধুনীয়া গোন্ধ আহে, ধুনীয়া টেষ্টিও হয়। ইয়াত থালিৰে দি আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে। প্লিজ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে ট্ৰাই কৰি চাব বুলি আশা কৰিলোঁ। আপোনালোকে মোক ইনবক্সত কেনে পালে ইনবক্সত জনাবলৈ নাপাহৰিব। থেংক ইউ।